হ'ল যে এতিয়া অসমখনত আমাৰ যিসকল শিক্ষিত নিবনুৱা যুৱক যুৱতী শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ সংস্থাপনৰ যেন শিক্ষা বিভাগটোৰ বাহিৰে আৰু বেলেগ কোনো বিভাগ নাই, বেলেগ কোনো অৱকাশ নাই, ঠিক তেনেকুৱা ধৰণৰ এটা পৰিস্থিতি সৃষ্টি হৈছে। এতেকে সকলোখিনি শিক্ষিত যুৱক যুৱতী এক বৃহৎ সংখ্যক তেওঁলোকে শিক্ষা বিভাগটোত উবুৰি খাই পৰিছে যে আমাক চাকৰি লাগে। আৰু যেতিয়া চাকৰিটোৰ ক্ষেত্ৰতো এটা সময় আছিলে আমাৰ শিক্ষা বিভাগত কেনেধৰণে নিযুক্তি হ'ল সেই কথা আমি নাযাওঁ, সেই ইতিহাস খুচৰিবলৈ নাযাওঁ, কিন্তু তাৰ পৰা এতিয়া আমি এটা আমূল পৰিৱৰ্তন সম্পূৰ্ণ স্বচ্ছ, য'ত এটা নম্বৰো কোনো মানুহে কাকো ইনফ্লুৱেঞ্চ কৰি 1 নম্বৰো দিব নোৱাৰা এটা ব্যৱস্থা। যিখিনি তথ্যৰ ওপৰত ডকুমেণ্টৰ ওপৰত যিখিনি পৰীক্ষা তেওঁলোকে পাছ কৰি আহিছে তাত তেওঁলোকে লাভ কৰা নম্বৰৰ ওপৰত ভিত্তি কৰি পেলাই শিক্ষা বিভাগত নিযুক্তি বা শিক্ষকৰ নিযুক্তি হয়। গতিকে সেই তাৰ বিভিন্ন কণ্ডিশ্যনৰ পৰা তাৰ যিখিনি আছে চৰ্ত আছে চৰ্তবিলাকৰ পৰা সামান্য কিছু কথাত কোনোবা বঞ্চিত হৈছে বা তেওঁলোকে পৰীক্ষাটো দিব নোৱাৰা নিচিনা হৈছে, সেইটো এটা প্ৰধান সমস্যা হৈছে। লগতে সদায় যিকোনো সমাজত যিকোনো যেতিয়া এটা ব্যৱস্থাৰ পৰা আমি আন এটা ব্যৱস্থালৈ যাওঁ তেতিয়া তাত কিছুমান জোকাৰণি হয় আৰু ভিক্টিমো হয় কিছুমান। যেতিয়াৰ পৰা টেট কথাটো আহিল, যেতিয়াৰ পৰা NCTৰ গাইডলাইনৰ কথা আহিল, BEd পাছ কৰিব লাগিব এই কথা আহিল, আজিৰ পৰাতো এইবিলাক 10 বছৰ 20 বছৰ আগততো এই কথাবিলাক নাছিল। গতিকে আমাৰ সেইমতে ছিষ্টেমটো হোৱা নাই, কিন্তু আমাৰ এটা ছিষ্টেম নতুন ছিষ্টেম আহিল য'ত টেট পাছ কৰিব লাগিব, BEd লাগিব, DLEd লাগিব, এই কথাবিলাক আহিল। তাৰ বাবে আমাৰ গোটেই ছিষ্টেমটো প্ৰস্তুত নাছিল। প্ৰস্তুত নথকাৰ কাৰণে এতিয়া এটা শ্বক, মানে গোটেই চাকৰি বিচৰা মানুহৰ কাৰণে এটা এক ধৰণৰ শ্বক। তো এতিয়া শ্বক হ'লেও কিন্তু ব্যৱস্থাটোতো আমি মানিব লাগিব, সেইটো গোটেই ভাৰতবৰ্ষ জুৰি এটা ৰাষ্ট্ৰীয় নীতি আৰু ভাল নীতি হৈছে, ভাল নীতি এটা হৈছে যে আপুনি টেট পাছ কৰিব লাগিব শিক্ষকতাৰ কাৰণে, BEd পাছ কৰিব লাগিব, যিকোনো এটা ডিগ্ৰী লৈ আহিলেই নহ'ব, এই কথাটো ভাল কথা। কিন্তু যিহেতু আমি ট্ৰেনজিশ্যন ফেজ এটাত আছোঁ, এটা পুৰণা ব্যৱস্থাৰ পৰা নতুন ব্যৱস্থা এটালৈ গতি কৰিছোঁ, ইয়াত কিছু জোকাৰণি হোৱাটো অতি স্বাভাৱিক বা ইয়াত কিছু ক্ষয় ক্ষতি হোৱাটো স্বাভাৱিক। বহু ঠাইত দেখা গৈছে যে আমাক যিমান বিদ্যালয় লাগে, বিশেষকৈ প্ৰাথমিক শিক্ষা খণ্ডত আমাক তাতকৈ বেছি শিক্ষানুষ্ঠান আছে। সেইকাৰণে ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো মানে গাঁও এখনত যদি আপোনাৰ উজনি মধ্য নামনি চুবুৰী বুলি 3খন প্ৰাথমিক বিদ্যালয় থাকে তেতিয়াহ'লেতো ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো সেই 6জন 7জন তেনেকুৱাই হ'ব। এতিয়া আমি সেইবিলাক এমালগেমেট কৰিম, মাৰ্জাৰ কৰিম। হাইস্কুলবিলাকো এতিয়া অকলশৰীয়াকৈ হাইস্কুল হিচাপে থাকিব নালাগে, তাৰ লগত আমি হায়াৰ ছেকেণ্ডেৰী স্কুল বা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল এখন আমি তাৰ লগত এমালগেমেট কৰিম। সকলোবিলাক বিদ্যালয় আমাৰ লক্ষ্য থাকিব, যিহেতু 6ৰ পৰা মানে 1ৰ পৰা 12লৈকে যাতে এখন বিদ্যালয়তে গোটেই শিক্ষাখিনিৰ ব্যৱস্থা থাকে। তেতিয়া আমাৰ শিক্ষকৰ যিটো সমস্যা বহু ক্ষেত্ৰত হয় যে ছাবজেক্ট টিচাৰ কেতিয়াবা নোহোৱা হৈ যায়, ক্লাছ 9ত অংক পঢ়াবৰ কাৰণে শিক্ষক নোহোৱা হৈ যায়, সেই সমস্যাবিলাক আমি তেতিয়া সমাধান কৰিব পাৰিম আৰু আন্তঃগাঁথনিও বহুত উন্নত আন্তঃগাঁথনি আমি প্ৰদান কৰিব পাৰিম। গতিকে আমাৰ এতিয়া শিক্ষা ক্ষেত্ৰৰ জৰিয়তে স্কুলৰ এমালগেমেশ্যন মাৰ্জাৰ ইয়াত সকলোৱে সহযোগিতা আগবঢ়াব লাগে। 6000 স্কুল আগতে আমাৰ হৈ গৈছে, এতিয়া আমি বাকী যিখিনি প্ৰয়োজনীয় এমালগেমেশ্যন মাৰ্জাৰ আছে হোৱাৰ পাছত আমাৰ স্কুলৰ সংখ্যাটো কমিব আৰু তাক এটা মেনেজ কৰিব পৰা এটা সংখ্যালৈকে। स' बिदिब्ला दिनैनि भिडिअ बेखिनियानोसै। आसा खालामो नोंथाङा भिडिअखौ नायनानै गासैखौबो बुजिबाय जानांगौ। जुदि माबाफोर गोनो गोथो थाबावबायब्ला नोंथाङा कमेन्ट सेक्सनाव थांनानै सोंहरनो हागोन। भिडिअखौ नायनानै मोजां मोनबायब्ला मोनसे लाइक खालामदो, गाज्रि मोनबायब्ला डिसलाइक खालामदो आरो जुदि चेनेलाव गोदान नायगासिनो दंब्ला अन्नानै चेनेलखौ साबस्क्राइब खालामनानै लानोबो दाबावगारदो।